মই শ্ৰীমদ ভাগৱত গীতাখন তেতিয়ালৈকে পঢ়া নাছিলোঁ যেতিয়ালৈকে মই গম পোৱা নাছিলোঁ যে আমি সকলো আত্মা আৰু এই জীৱনটো আমাৰ সকলো আত্মাৰ বাবে এটা অপেক্ষা মাথো নিজৰ ভিতৰত সোমাই থকা সকলোতকৈ ভাল ৰূপটো বাহিৰত উলিয়াই অনাৰ বাবে আৰু ভাগৱত গীতাখন এই অপেক্ষাটো পাছ কৰাৰ বাবে এখন গুৰুত্বপূৰ্ণ কিতাপ। ভাগৱত গীতাখনত মুঠ 18টা অধ্যায় আছে আৰু এইখন সংস্কৃতত লিখা হৈছিল। সময়ৰ লগে লগে সংস্কৃত ভাষাটো এই সমাজৰ পৰা নোহোৱাই হৈ গ'ল আৰু এই জ্ঞানবোৰ মানুহৰ পৰা বহুত দূৰত থাকি গ'ল। সময়ে সময়ে ভাগৱত গীতাখন সাধাৰণ আখৰলৈ অনুবাদ কৰা হ'ল। এই চেষ্টাবোৰ আগত ৰাখি মই আহি থকা 9 মিনিটত ভাগৱত গীতাখনৰ কিছু গুৰুত্বপূৰ্ণ কথা নিজৰ গুৰুৰ আশীৰ্বাদত সহজ ভাষাত মই আপোনালোকৰ আগত দাঙি ধৰিব খুজিছোঁ। এই জ্ঞানবোৰ পৰমাত্মাই ভগৱান শ্ৰীকৃষ্ণৰ দ্বাৰা সকলোতকৈ ডাঙৰ ধৰ্মৰ যুদ্ধত মহাভাৰতৰ মাটিৰ কুৰুক্ষেত্ৰত অৰ্জুনক 5000 বছৰ আগতে দিছিল। পৰমাত্মাৰ ভয় মানুহৰ পৰা ওলাই গৈছিল। কিছুমান লালসৰ বাবে নিজৰ ভায়েকৰ জীৱন ল'ব ধৰিলে আৰু এইটোৱেই অকলে নহয়, এটা মহিলাক ভৰি থকা সভা এখনত ডাঙৰ মানুহৰ আগত অপমানিত কৰা হ'ল। ইয়াৰ আগতে মানুহৰ জাতি ধৰ্মৰ যুগৰ পৰা ওলাই সম্পূৰ্ণৰূপে কলি যুগত গৈছিল। যুদ্ধৰ মাটিত যুদ্ধ অকণমান সময় আগতে পৰমাত্মাই গীতাখন ভগৱান কৃষ্ণৰ দ্বাৰা মানুহৰ জাতিৰ কল্যাণৰ বাবে দিছিল। এনেকুৱাকে যেনেকৈ কৰিটোৱা মছজিদ, স্পিল গিজাচক আৰু কোৰাণ ফৰিদ মহম্মদক দিলে। গীতা, বাইবেল, পুৰাণ, গুৰু গ্ৰন্থ চাহেব পৰমাত্মাৰ দ্বাৰা দিয়া এখন কিতাপ, যিখন কোনো এটা ধৰ্মৰ বাবে নহয় কিন্তু গোটেই মানুহৰ জাতিটোৰ বাবে, সকলো মানৱতাৰ খাতিৰত, সকলো আত্মাৰ বাবে। কাৰণ এইটোৱে আত্মাটোক পৰমাত্মাৰ বিষয়ে আৰু তেওঁৰ সৃষ্টিৰ বিষয়ে আৰু সকলোতকৈ গুৰুত্বপূৰ্ণ এইবোৰে সকলো তাৰ বিষয়ে বুজায়, যাৰ আত্মাটো মানুহৰ ৰূপত সকলো সময়তে পালন কৰিব লাগে, ৰক্ষা কৰিব লাগিব আৰু এইবোৰ কাইদাৰ জৰিয়তে ভিত্তি কৰি এটা আত্মাৰ শৰীৰ ত্যাগ কৰাৰ পাছত জানিব পাৰিব আৰু এই পৰীক্ষাটোত পাছ কৰাৰ সময়ত সদায় বাবে এই জন্ম মৃত্যুৰ পৰা মুক্তি পাব। পৰমাত্মাই ভগৱানৰ গীতাত কয় যে ময়ে সকলোৰে আৰম্ভণি, মই আৰম্ভণিৰ পৰাই প্ৰথমতে আছিলোঁ আৰু সকলো শেষ হোৱাৰ পিছতো থাকিম। সকলো মোৰ ওচৰত আছে আৰু মই সকলোৰে লগত আছোঁ। যিবোৰ বস্তু তুমি চুই চাব পৰা, চকুৰে দেখিব পৰা, অনুভৱ কৰিব পৰা বা শুনি চাব পৰা, সেই সকলোবোৰেই মই। এই নদীবোৰ, পাহাৰ, পৰ্বত, সূৰ্য, গ্ৰহ, চন্দ্ৰ, গোটেই ব্ৰহ্মাণ্ডখনৰ সকলো ময়েই বনাইছোঁ। ময়েই ভগৱান। ভূত, ৰাক্ষস, মানুহবোৰ সৃষ্টি কৰিছোঁ। মই সৰ্বব্যাপী, সকলোতে থাকোঁ, সকলোতে মই আছোঁ, বাছ ময়ে আছোঁ। ময়ে এই সকলো সৃষ্টি কৰোঁ আৰু শুদ্ধ হৈ সকলো নষ্ট কৰি দিওঁ। ময়ে এই সৃষ্টি বনাই থাকিম আৰু ধ্বংস কৰি থাকিম। তেতিয়াহে আত্মাবোৰে সম্ভাৱনা পাব যে জন্ম আৰু মৃত্যুৰ পৰা এদিন মুক্ত হ'ব, চিৰদিনলৈ পৰমাত্মাৰ ওচৰত থাকিব। ভাগৱত গীতাই কয় যে এই সকলোতকৈ ডাঙৰ পৰীক্ষাটোৰ বাবে পৰমাত্মাই প্ৰকৃতি নিৰ্মাণৰ তত্ত্ব, বায়ু, পানী, পৃথিৱী আৰু ইথৰৰ পৰা বনাইছে, যাক আমি শুনি, চকুৰে চাই, চুই চাই, চেলেকি বুজিব পাৰোঁ। কিন্তু পৰমাত্মাই নিজে এই 5 তত্ত্বৰ পৰা বাহিৰত আছে। তেওঁ আত্মাৰ তত্ত্বৰ পৰা জানিব নোৱাৰে। আত্মা 5টা তত্ত্বৰ দ্বাৰা জীৱিত আছে, যেনেকৈ লোহাৰ এটা ৰবট যিয়ে তাক বনোৱাটোৰ বিষয়ে একো নাজানে। অৰ্জুনকো পৰমাত্মাৰ বিৰাট ৰূপ এটা চাবৰ বাবে ভগৱান শ্ৰীকৃষ্ণই দিব্য শক্তি দিছিল। ভাগৱত গীতাই বুজায় যে আত্মা অজন্মীয়, যাক কোনেও মাৰিব নোৱাৰে, কোনেও জ্বলাব নোৱাৰে, ডুবাই দিবও নোৱাৰে, কাটিবও নোৱাৰে। কিন্তু আত্মাটো পৰমাত্মাৰ লগত থাকিবৰ বাবে এই পৰীক্ষাৰ নিচিনা জীৱনটো জীয়াবই লাগিব। এই পৰীক্ষাটোৰ বাবে পৰমাত্মাৰ পৰা বাহিৰত গৈ আত্মাটোৱে পৃথিৱীৰ কোনোবা নহয় কোনোবা ৰূপত জন্ম ল'বই লাগিব আৰু 88 কোটি যোনিবোৰক জীয়াবৰ বাবে ভোগৰ পাছত এটা আত্মা, মানুহৰ শৰীৰ এটা আৰু মগজু এটা প্ৰাপ্ত হয়। এই সকলোতকৈ ডাঙৰ মৰ্যাদাপূৰ্ণ পৰীক্ষাটোত পঢ়িবলৈ সকলো মানুহকে এই পৰীক্ষাটোৰ দ্বাৰা ভাগে ভাগে ভাল বেয়া ভাৱনাবোৰৰ চক্ৰবেহুত নিজৰে ভাই ভনী নহ'লে বন্ধুৰ ৰূপত লগ দিয়া হয়, য'ত সকলো আত্মাকে নিজৰ ভিতৰত তামসিক আৰু ৰাজসিক অৱগুণৰ পৰা বাহিৰত আহি সংসাৰৰ জীৱনৰ প্ৰৱেশ কৰিবৰ বাবে সুযোগ দিয়া হয়।
আমাৰ তামসিক গুণ সেইটো হয় যিটো আমাৰ ভিতৰত হিংসাৰ ভাৱ জগাই দি আমাৰ নিজকে নিজে উদাস আৰু লোকচান কৰি দিয়ে, আৰু আমাৰ ৰাজসিক গুণ ইচ্ছা আৰু লোভ লগাই বেলেগৰ প্ৰতি লোকচান কৰে। এইটো পৰীক্ষাৰ দ্বাৰা সকলো মানুহকে তামসিক আৰু ৰাজসিক গুণবোৰ শেষ কৰি নিজৰ সাত্বিক গুণৰ লগত পৰিচয় হ'ব লাগে। সাত্বিক গুণ সেইবোৰ হয় যিবোৰ আত্মাটোক নিজৰ আশে পাশে সকলো বস্তুৰ লগত খাপ খুৱাই আৰু তেওঁলোকৰ মৰম কৰাৰ বাবে শিকায়। পৰীক্ষাৰ দ্বাৰা জীৱনটোৰ 4টা অৱস্থা ধৰ্ম, মোহ, কৰ্ম আৰু অৰ্থৰ জ্ঞান পাইহে মুক্তি লাভ কৰে। এইখনে সেইখন দৰ্জা যাক বুজিয়ে আত্মা পৰমাত্মাক বুজিব পাৰে। প্ৰথম দৰ্জাখন ধৰ্মৰ হয় আৰু সিংহ ইয়াৰ প্ৰতীক। ধৰ্ম এইটোৱে যিবোৰ গীতাত লিখা আছে, বেদত লিখা আছে, গুৰুগ্ৰন্থ, বাইবেল, চাহেব, কোৰাণ আদিত লিখা আছে। ধৰ্ম এইটোৱেই যিটো ধাৰণ কৰিছে, যেনেকৈ আপোনাৰ হৃদয়ে মানে, যেনেকৈ মিছা কথা নোকোৱা, এই সকলোবোৰে আচল ধৰ্ম। আৰু সকলো আত্মাকে নিজৰ জীৱন কালছোৱাত সকলো সময়তে ধৰ্ম পালন কৰিব লাগিব আৰু তাৰ পৰা ৰক্ষা কৰিব লাগিব। আনখন দৰ্জা অৰ্থৰ হয় আৰু ইয়াৰ প্ৰতীক ঘোঁৰা। সকলো আত্মাই নিজৰ জীৱনৰ কালছোৱাত পৃথিৱীত থকাৰ মূল কাৰণ বুজিব, যেনেকৈ জীৱনত ভুগিব লগা বস্তুৰ সম্পৰ্কবোৰৰ পৰা আনন্দ ল'ব, লাভ, ভাল ল'ৰা, ভাল ছোৱালী, ভাল ভাই ভনী, ভাল পতি পত্নী হৈ জীৱন কালছোৱাত সহায় কৰিব বাবে থিয় হ'ব আৰু এই পৰীক্ষাটো পাছ কৰিব। তৃতীয়খন দুৱাৰ হ'ল কৰ্মৰ। ভাগৱত গীতাই বুজাইছে যে সকলো মানুহৰ ভিতৰত কৰ্ম, খং, লোভ, মোহ, অহংকাৰ, ঈৰ্ষাৰ নিচিনা 6টা ভাৱনাই আমাৰ নিজৰ প্ৰতি, আনৰ প্ৰতি লোকচান কৰিব পাৰে। এই ভাৱনাবোৰক সকলো মানুহে সদায় নিয়ন্ত্ৰণ কৰি ৰাখিব লাগে, কাৰণ ইয়াৰ দ্বাৰা কৰা সকলো কৰ্মই আমাৰ জীৱনত সকলো সমস্যাৰ কাৰণ হ'ব পাৰে। আৰু এটা আত্মসন্তোষ আৰু আত্মবিশ্বাসে এই ভাৱনাবোৰৰ ওপৰত বিজয় পাব পাৰে। চতুৰ্থ স্থানটো হ'ল মোহ আৰু ইয়াৰ প্ৰতীক হ'ল হাতী। এই পৰীক্ষাৰূপী জীৱনত সকলো মানুহে সকলো সময়তে কিছুমান ইচ্ছা ৰাখে। কিছুমান ইচ্ছা এটা জনমতে পূৰ্ণ হৈ যায়, কিন্তু কিছুমান আধৰুৱা হৈ ৰৈ যায়, আৰু সেইবোৰ সম্পূৰ্ণ কৰিবলৈ আত্মাটোক পুনৰ পৃথিৱীত আহিব লগা হয়। ভাগৱত গীতাই বুজাইছে যে আমাৰ ইচ্ছাই মূল কাৰণ আমাৰ পৃথিৱীত পুনৰ জন্ম লোৱাৰ বাবে। আমি যদি কোনো ইচ্ছা নাৰাখোঁ, তেতিয়া আমি এই জীৱনৰ মৃত্যুৰ পৰা মুক্ত হ'ব পাৰোঁ। এই দৰ্জাখনক ক্ষমা কৰোৱা হয়। যিয়ে আপোনাৰ লগত বেয়া কৰিছে তেওঁক ক্ষমা কৰি, আৰু আপুনি যাক বেয়া কৰিছে তেওঁৰ পৰা ক্ষমা বিচাৰি মুক্তি পাব পাৰি। যেতিয়ালৈকে আপোনাৰ এই 4খন দৰ্জা বুজি নাপায়, তেতিয়ালৈকে এই মানুহবোৰৰ এই পৃথিৱীত জন্ম ল'বই লাগিব। পৰীক্ষাৰ সময় শেষ হোৱাৰ লগে লগে আত্মাই শৰীৰ আৰু অন্য সকলো বস্তু ত্যাগ কৰি দিয়ে। যিবোৰ এই সংসাৰত থাকি বনাইছিল, সেইবোৰ এতিয়া আন কাৰোবাৰ হ'ব, আৰু আত্মা নিজৰ কৰ্মৰ অভিযোগৰ বাবে গুচি যায়। আত্মাৰ ভাল বেয়া কামবোৰৰ হিচাপ হয়। ভাল কামৰ বাবে আত্মা কিছু সময়ৰ বাবে স্বৰ্গত, আৰু দোষ কৰা কামবোৰৰ বাবে কিছু সময়ৰ বাবে নৰকত যায়। নৰকত আত্মাৰ নিজৰ পাপৰ বাবে শাস্তি দিয়া হয়, কিন্তু শাস্তি শেষ হোৱাৰ পাছত আত্মাক পুনৰ এটা নতুন শৰীৰ আৰু এটা মগজু লাভ কৰে এই পৰীক্ষাত পুনৰ বহিবলৈ। আৰু সকলো পৰীক্ষাতে সেই সকলোবোৰে পুনৰাবৃত্তি কৰিব লাগে। জীৱনত 4টা স্তম্ভ, ধৰ্ম, অৰ্থ, কৰ্ম আৰু মোহ আদিবোৰক বুজিবৰ বাবে নিজৰ সকলো সময়ৰ জন্মৰ হিচাপ মতে সকলো আত্মাই কেতিয়াবা ভাল আৰু কেতিয়াবা বেয়া সময় পাৰ কৰিব লাগে। কিন্তু যেতিয়ালৈকে আত্মাই পৰমাত্মাৰ লগত হোৱা মিলনৰ যুগটো বুজি নাপায়, তেতিয়ালৈকে কোনেও মুক্তি পাব নোৱাৰে। ভাগৱত গীতাই বুজাইছে যে মানুহে শৰীৰ, মগজু আৰু শুদ্ধ হৃদয়েৰে ভগৱানৰ ওচৰত পাব পাৰে। শৰীৰৰ দ্বাৰা কৰা কৰ্মৰ মাধ্যমেৰে পৰমাত্মাক পোৱাটোকে কৰ্মযোগ বোলে। এনেকুৱা কাম যিবোৰ পৰমাত্মাৰ ইচ্ছামতে হয় আৰু আনৰ কল্যাণৰ বাবে বাল্মীকিয়ে ৰামায়ণ লিখি শ্ৰৱণে নিজৰ মাক দেউতাকৰ সেৱা আৰু তেওঁলোকৰ 4 ধামৰ যাত্ৰা কৰি মাজাৰ তেৰেছাই নিজৰ সেৱাৰ মাধ্যমেৰে আৰু মেডাম কুছিয়ে জ্ঞান বিচাৰি নিজৰ জীৱন বলিদান দি নিজৰ কৰ্মৰ দ্বাৰা পৰমাত্মাক লাভ কৰিছে। ভাগৱত গীতাই বুজায় যে এটা আত্মাৰ মগজুৱে পৰমাত্মাৰ লগত মিলন হ'ব পাৰে, আৰু এইটোক বুজা যায় ৰজা যুগ বুলি। কাৰণ মগজু বা মস্তিষ্ক সকলো ইন্দ্ৰিয়ৰ ৰজা হয়। এটা মানুহে নিজৰ আস্থা, উশাহ লোৱা প্ৰণালী, অভ্যাস, সাধনা আৰু তপস্যাৰ দ্বাৰা পৰমাত্মাৰ ৰাস্তা পায়। এই যুগটোক বুজিবৰ বাবে আমি নিজৰ ভিতৰত থকা এনাৰ্জি
ইয়াক বুজিব লাগিব। আত্মাই মগজু আৰু মস্তিষ্ক পৰমাত্মাৰ লগত ধ্যান লগাব পাৰে। শংকৰ স্বামী পৰমহংস স্বামী বিবেকানন্দ আৰু তেওঁৰ নিচিনা বহুত যোগীয়ে এই জীৱৰ ৰাস্তাৰে পৰমাত্মাৰ লগত যোগ কৰিব পাৰিছে। পৰমাত্মাই ভাগৱত গীতাত কয় যে যদি কোনোবা মানুহে ধৰ্ম বুজি নাপায়, যোগবোৰ বুজি নাপায়, কিন্তু যদি তেওঁলোকে মোৰ শৰণত আহি যায়, তেতিয়া মই তাৰ সকলো পাপ ক্ষমা কৰি দিওঁ। পৰমাত্মাক এই ক্ষুদ্ৰ হৃদয়ৰে পোৱাটোক ভক্তি যোগ বোলে। চৈতন্য মহাপ্ৰভু, মীৰাবাই আৰু ভগৱান হনুমান এই যুগৰ সকলোতকৈ ডাঙৰ উদাহৰণ। কিন্তু কেতিয়াবা আত্মা হোৱাৰ মূল কাৰণ পাহৰি ধৰ্মৰ উলংঘন কৰে বা পাপৰ ৰাস্তাত ওলাই যায়। তেতিয়া তাক ভাল কৰিবলৈ পৰমাত্মাই নিজে এটা ৰূপ হৈ এই পৃথিৱীত জন্মগ্ৰহণ কৰে। শ্ৰীমদ ভগৱত গীতা, গুৰু গ্ৰন্থ চাহেব, পুৰাণ, বাইবেল, পুৰাণ এনেকুৱা যিকোনো কিতাপ সম্পূৰ্ণকৈ পঢ়ি এই জীৱনটোৰ মূল উদ্দেশ্য জানোৱা হওক আৰু ভগৱানৰ লগত মিলন হওক। আৰু যদি আপোনাৰ এইবোৰ কথা ভাল লাগিছে তেতিয়াহ'লে শ্বেয়াৰ কৰক, কাৰণ তেতিয়াই সকলো আত্মাই এই পৃথিৱীত জন্মগ্ৰহণ কৰাৰ মূল উদ্দেশ্য জানিব পাৰে আৰু এই জন্ম আৰু মৃত্যুৰ পৰা মুক্তি লাভ কৰি সদায়ৰ বাবে পৰমাত্মাৰ ওচৰত থাকিব পাৰে। ধন্যবাদ।